হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিজুছ ব্লগ। চ' আজি যাবলৈ ওলাইছোঁ হনুমান মন্দিৰ। লগৰটোৰ আজি জন্মদিন উপলক্ষে হনুমান মন্দিৰ যাবলৈ ওলাইছে। চ' মই খুব ভাল লাগিছে মনটো। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্দিৰ যাবলৈ পালে মোক খুব ভাল লাগে দেই। আমাৰ সৰুপথাৰত ফেমাছ মন্দিৰ এখন আছে, দেওপানী মন্দিৰ, য'ত নেকি মানুহে দূৰ দূৰণিৰ পৰা আহে। তাত আমি যোৱা নাই, যিহেতু আমি প্ৰায় তাত গৈয়ে থাকোঁ। চ' তাত যোৱা নাই আমি। তাৰে ওচৰৰ এখন হনুমান মন্দিৰ আছে, তাতে যাম। 6 কিলোমিটাৰ ৰাস্তা ইয়াৰ দূৰত্ব। ভিডিঅ'টো সকলোৱে উপভোগ কৰি থাকক। প্ৰায় আহি পালোহি হনুমান মন্দিৰ। আহি দুয়োজনে সেৱা কৰিলোঁ। সেৱা কৰি অলপ বহিলোঁ মন্দিৰত। প্ৰায় 1.5-2 ঘণ্টা বহিলোঁ। পণ্ডিতজীৰ লগত বহিলোঁ, অলপ ধৰ্মৰ জ্ঞান দিলে ল'লোঁ আৰু আজিলৈ ইমানেই।